নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল গগৈদা। আজি যিহেতুকে এখন বিশেষ মণ্ডপত আছোঁ। আমি তিনিচুকীয়াত যিহেতুকে পূজা বুলি কোৱাৰ লগে লগে প্ৰায় 100তকৈ অধিক পূজা হয় আৰু য'ত অঘোষিত প্ৰতিযোগিতা হয় পূজা মণ্ডপক লৈ। আৰু মই এটা পূজা মণ্ডপৰ ভিতৰত আছোঁ, তাৰ আৰ্হি দেখুৱাম আৰু আমাৰ চেনেলৰ লগত আপোনালোকে জড়িত হৈ থাকিব। আমি প্ৰতিদিনাই তিনিচুকীয়াৰ প্ৰায় কেইখন আমি যি পূজা হয়, বিশেষ যি পূজা য'ত বহু টকা খৰচ কৰি তেওঁলোকে আৰ্হি প্ৰস্তুত কৰে। ইয়াৰ লগতে আমি দেখুৱাম সৰু বৰ সকলো মণ্ডপ কেনেধৰণে পূজা অৰ্চনা কৰে, কেনেধৰণে এইবাৰ পূজাৰ প্ৰস্তুতি চলাইছে, সকলোবিলাক দেখুৱাম। আজি আছোঁ আমি এখন বিশেষ মণ্ডপত আৰু এই মণ্ডপটো হৈছে ষ্টেচনৰ প্ৰাংগণত আগতে পূজা পতা হৈছিল, এতিয়া ষ্টেচনৰ ফ্ৰণ্টত আপোনালোকে পাব। আৰ্হিটো বহুত ধুনীয়া আৰু প্ৰথমে মই দেখাই ল'ব বিচাৰিছোঁ ভিতৰচৰাত কি সুন্দৰ এটা আৰ্হি তেওঁলোকে ভিতৰত তুলিছে আৰু সকলোবোৰ কলিকতাৰ পৰা যিসকল শিল্পীসকল আহিছে আৰু কলিকতাৰ পৰা তেওঁলোকে আহি প্ৰায় 2 মাহৰ পৰা এই মণ্ডপটো তেওঁলোকে নিৰ্মাণ কৰি আছিল। চাওক, আৰু বহুত কাম বাকী আছে, তেওঁলোকে কৰি আছে বৰ্তমান। আৰু এইটো এটা কলহৰ ভিতৰত মা দুৰ্গাক প্ৰতিষ্ঠা কৰা হ'ব আৰু সেয়া আপুনি দেখুৱাই আছোঁ। এতিয়াও তেওঁলোকৰ প্ৰস্তুতি চলি আছে এটা সুন্দৰ পৰিৱেশৰ মাজত। খুব ধুনীয়া এটা আৰ্হি, খুব ধুনীয়া এটা মণ্ডপ। আমি প্ৰতিখন মণ্ডপ দেখুৱাবলৈ, তিনিচুকীয়াৰ প্ৰতিখন মণ্ডপ দেখুৱাবলৈ চেষ্টা কৰিম। আজি আমি প্ৰথমটো যি মণ্ডপ দেখাইছোঁ ষ্টেচনৰ নিউ তিনিচুকীয়া দুৰ্গা পূজা কমিটি, নিউ তিনিচুকীয়া দুৰ্গা পূজা কমিটিয়ে আয়োজন কৰা প্ৰতি বছৰ খুব এটা নতুন প্ৰজেক্ট তেওঁলোকে লৈ আহে আৰু মই বাহিৰৰ পৰা দেখুৱাম। কিন্তু তাৰ পূৰ্বে যিসকল কমিটিৰ লোক ইয়াত জড়িত হৈ আছে তেওঁলোকৰ পৰা 2 এষাৰ ল'বলৈ চেষ্টা কৰিম। আপুনি যিহেতুকে বহু দিনৰ পৰা বহু বছৰৰ পৰা আপোনালোকে এই পূজাখন কৰি আছে, নতুন প্ৰজেক্ট লৈ আহে। এবাৰ এই প্ৰজেক্টটোৰ নাম কি? এই প্ৰজেক্টটোৰ নাম আপোনাৰ হ'ল চিটি ইন দ্য স্কাই। এইটো ইংলেণ্ডৰ ফিউচাৰিষ্ট প্ৰজেক্ট আছে, তো এইটো আমি বনাবলৈ চেষ্টা কৰিছোঁ ইয়াত, ফিউচাৰ প্ৰজেক্টখন ইংলেণ্ডৰ। আৰু কেনেকুৱা ধৰণৰ সুবিধা হ'ব এই ভক্তগণৰ কাৰণে? কেনেকুৱা ধৰণৰ হ'ব ভক্তগণৰ কাৰণে? আমি মানে ধেৰ একটু ৰাখিছোঁ, যেনেকুৱা আপোনাৰ বানাৰস পৰা মানুহ আহিব গংগা আৰতি কৰিবলৈ ইয়াত। আপোনাৰ 21, 22 আৰু 23 6:30 বজাৰ পৰা এইটো গংগা আৰতি হ'ব ইয়াত। আৰতি হ'ব? অঁ। ক'ৰ পৰা আনিছে এইটো? বানাৰস পৰা মানুহ আহিব। আৰু এণ্ট্ৰি এক্সিটটো কেনেকৈ? এণ্ট্ৰি আপোনাৰ কমপ্লিট ডিভাইডাৰ হ'ব ইয়াত, জেণ্টছ আৰু লেডিজ বেলেগ বেলেগ হ'ব। ইয়াৰ পৰা ছাইডৰ পৰা এক্সিট হৈ যাব, যিটো মানে আপোনাৰ বেছি মানে এইটো নহয়, মানুহবিলাকৰ মানে ভালকৈ এইটো হয় আৰু যাব পাৰে। কেমেৰা চেমেৰাবিলাকতো কেমেৰা চব থাকিব আপোনাৰ, গোটেই চিকিউৰিটি এইটো আপোনাৰ কমপ্লিট এইটো থাকিব। বহুত ভিৰ। কিমান টকা খৰচ হৈছে এইখন? এইটো এতিয়ালৈকে এষ্টিমেট হোৱা নাই, তথাপি আনুমানিক মানে 10 লাখ টকামান হ'ব। 10 লাখ, প্ৰায় 10 লাখ টকাৰ এটা মণ্ডপ আমি দেখুৱাইছোঁ তিনিচুকীয়াত। প্ৰথমখন মণ্ডপ দেখুৱাইছোঁ। এনেধৰণে আমি তিনিচুকীয়াত প্ৰায় কেইখন মণ্ডপ আমি দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ গগৈদা ফেচবুক পেজৰ জৰিয়তে। আৰু আমি দেখুৱাইছোঁ, এতিয়ালৈকে প্ৰস্তুতি চলাই আছে। এয়া চাওক, এয়া বাহিৰৰ আমি দৃশ্য দেখুৱাইছোঁ, চিটি ইন দ্য স্কাই। ইয়াৰ আৰ্হিটো তেওঁলোকে গঢ়ি তুলিছে, কি সুন্দৰ। ইয়াত আলোকসজ্জা আৰু তেওঁলোকে দিব, ৰাতি হ'লে আৰু সুন্দৰ হৈ তুলিব যেতিয়া লাইট জ্বলিব। আৰু কিছুমান কাম বাকী আছে, কিন্তু আপোনালোকে আহিব পাৰে তিনিচুকীয়া ষ্টেচন, যি নিউ তিনিচুকীয়া ষ্টেচনৰ ফ্ৰণ্টতে এই মণ্ডপটো আপোনালোকে দেখা পাব। আৰু খুব সুন্দৰ হয়, প্ৰতি বছৰে লাখ ভক্তগণ ইয়াত আহে। তেওঁলোকে নতুন প্ৰজেক্ট লৈছে। এইবাৰ প্ৰজেক্ট লৈছে চিটি ইন দ্য স্কাই। সম্পূৰ্ণৰূপে চিচাৰে যেন এটা তাজমহল, এটা এক পদুম ক'ব পাৰি। আৰু সেই এই চিচাৰে তৈয়াৰ কৰিছে সম্পূৰ্ণ এই প্ৰজেক্টটো। আৰু ভিতৰচৰাটো আপোনালোকক দেখুৱালে খুব সুন্দৰ এটা প্ৰজেক্ট তেওঁলোকে লৈছে, আৰ্হি এটা লৈছে। আপোনালোকক নিশ্চয়কৈ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব এই মণ্ডপটোৱে। আৰু এতিয়াই বহু লোক আহে একপি ফটো তুলিবলৈ, ইয়াত দেখিছে। আজিৰ পৰাই যেন ভিৰ লাগিছে, এনেকুৱা ধৰণৰ অনুভৱ। সকলোৱে এপাক চাবলৈ আহিছে এই মণ্ডপটো। আৰু মানুহে এতিয়াও কাম কৰি আছে। কিমান দিনৰ পৰা কাম কৰি আছে? कितना दिन से काम कर रहा है? कितना दिन से काम कर रहा है? 1 महीना हो गया। 1 महीना से काम कर रहा है। কোনোবা এক মাহৰ পৰা, কোনোবা 2 মাহৰ পৰা কাম কৰি আছে। মুঠতে 2 মাহৰ পৰা এই প্ৰজেক্টটো নিৰ্মাণ কৰি প্ৰস্তুত কৰি আছে। दादा আপোনালোকে ক'ৰ পৰা আহিছে? कहाँ से आए हैं? कलकत्ता से। ये क्या बना रहे हैं? ये रोटी का चीज बना रहे हो। कितना दिन से काम कर रहे हैं आप लोग? 2 महीने से। 2 महीने से, 2 माहर পৰা। এইটো ক'ত লাগিব? এইটো
এটা কি হয় অ্যাকচুয়ালি? এটা মূর্তিগুলোর ডেকোরেশনের জন্য বানানো হয়েছে প্যান্ডেলটা। ডেকোরেশন না, এটা কিসের মূর্তি এগুলা? এগুলো বলতে একটা কালচারের আর্টের উপর একটা বানানো হয়েছে মডেলগুলো। হ্যাঁ। এটা কালচারাল মূর্তিবিলাক তেওঁলোকে ইয়াত রাখিছে। অ্যাকচুয়ালি কলসির একটা আগের দিনে যে বড় বড় একটা জ্বালা টাইপের কলসি মতো, হ্যাঁ আবার ভালো করে বলেন তো। যেটা আগেকার দিনে মানে রাজাদের আমলে একটা বড় বড় জ্বালা কলসির মতো মতো না বড় হ্যাঁ। রাউন্ড টাইপের, সেই স্টাইলগুলোকে তুলে ধরা হয়েছে এখানে, দিয়ে সেটাকে মূর্তি বানানো হয়েছে। আর কি ব্যবহার হয়েছে এখানে মানে জিনিস? व्यवहार হয়েছে एक्चुअली ये जूट है ना जो हाँ? पाट वो जो पाट का स्टिक है ना वो यूज किया है, और पाट का रस्सी, বাঁশের बांसे न पाट वो जो जूट মৰাপাটের মৰাপাটৰ ৰাঠিৰে মানে এইটো গোটেইটো এই নিৰ্মাণ কৰিছে ভিতৰত থোৱাটো ন। কি সুন্দৰ চাওকচোন তেওঁলোকৰ। হা, যে মৰাপাটৰ যোনটো ৰছী বনে সেই ৰছীৰ দি তেওঁলোকে এই প্ৰজেক্টটো বনাইছে। ভিতৰত কি সুন্দৰ কৰি তুলিছে চাওক। এতিয়াও কাম বাকী আছে, এতিয়াই ইমান ধুনীয়া হৈছে, মানুহ এতিয়াও আহিছে, খুব সুন্দৰ পৰিৱেশ। আৰু নিশ্চয়কৈ আপোনালোকৰো দৃষ্টি আকৰ্ষণ কৰিব এই মণ্ডপটোৱে। মই পুনৰ এই বাহিৰৰ যিহেতু ভিতৰৰ ফুটেজ দেখালোঁ, বাহিৰৰ দেখুৱাম। আৰু আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰি দিব। আমি তিনিচুকীয়াৰ প্ৰতিখন মণ্ডপ আমি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে চিটি ইন দ্য স্কাই। এয়া আহি ভালদৰে চাওক, খুব ভাল পাব আপোনালোকে আহি। একপি ফটো চেলফি লৈ আপোনালোকে নিশ্চয় খুব ভাল পাব। আৰু আশা কৰোঁ আপোনালোকৰ আমাৰ এই সহযোগিতা আগবঢ়াব, আমাক ছাপোৰ্ট কৰিব। আমি এনেধৰণে তিনিচুকীয়াৰ প্ৰায় কেইখন যি মণ্ডপ আছে, সেই প্ৰায় কেইজন মণ্ডপ আমি দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ। আমি পূজাৰ মাজতো আপোনালোকৰ এই মণ্ডপত লৈ আনিম। কিমান ভক্তৰ ইয়াৰ ভিৰ হয় সেয়ে আপোনাক দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ। নতুন এটা মণ্ডপত গৈ আপোনালোক পুনৰ লগ পাম। তেনেহ'লে আজিলৈ বাই, জয় অসম।